বিবাহ বিবাহ হ'ল এখন পবিত্ৰ ধৰ্মীয় অনুষ্ঠান। গতিকে ল'ৰা হ'লে বিয়া পাতিবই লাগিব, ছোৱালী হ'লে এখন ঘৰলৈ ওলাই যাবই লাগিব। গতিকে এইখনি বিবাহ হৈছে প্ৰাঞ্জল আৰু জিমৰ শুভ বিবাহ আৰু তেওঁলোক দুয়োজনলৈকে যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এই বিবাহস্থলীৰ দুদিনৰ আগতেই পতা হয়। এয়া ন পুৰুষৰ শৰাধ বুলি কয়। এয়া ন পুৰুষৰ শৰাধ অনুষ্ঠানভাগি পতা হৈছে। ইয়াত সকলো ভকত বৈষ্ণৱ আহি এই ন পুৰুষৰ শৰাধৰ আয়োজন কৰিছে আৰু এয়া আমাৰ দৰা আৰু এয়া দৰাৰ মাক। সকলোখিনি হৈ যোৱাৰ পাছত এয়া দৰাৰ কইনা ঘৰৰ এয়া মৰল সজোৱা হৈছে ধুনীয়াকৈ, আটক ধুনীয়াকৈ। এই বিবাহ অনুষ্ঠানভাগি দৰা আৰু কইনাৰ একেলগে আয়োজন কৰা হৈছে আৰু ইয়াত মানে দিনত দৰা আৰু কইনা একেলগে ৰিচিপশ্যন দিয়া হ'ব আৰু ৰাতিলৈ দৰা হৈ প্ৰাঞ্জল আকৌ এই বিবাহস্থলীলৈ আহিব। আৰু গতিকে অতিথিসকল আহিছেই, সকলোকে ধুনীয়াকৈ আপ্যায়ন কৰা হৈছে। এয়া আমাৰ দৰাৰ ককায়েক, এয়া দৰাৰ মাজু ককায়েক আৰু এয়া দৰাৰ মাজু নবৌ। গতিকে সকলোখিনি পৰিৱেশ মানুহৰ এই সময়তে জানেই আৰু কিমান মানুহৰ সমাগম ঘটে এই বিবাহস্থলীত। এই সময়টোতেই বহুত মানুহৰ সমাগম ঘটে। গতিকে ধুনীয়াকৈ এয়া আমাৰ দৰাৰ ভতিজাক, আমাৰ মানে দৰাৰ ককায়েকৰ ছোৱালী, আৰু এয়া আমাৰ কইনা ধুনীয়াকৈ এয়া বহি আছে। সকলোখিনি আপোনালোকক মোৰ ভিডিঅ'ৰ মাধ্যমেৰে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে চাব প্ৰাঞ্জল আৰু জিমৰ শুভ বিবাহখন আৰু আপোনালোকে এজোলোকা আশীৰ্বাদ দি যাব বুলি কামনা কৰিম। গতিকে এয়া প্ৰাঞ্জল হয়, এয়া আমাৰ দৰা। বিবাহস্থলী পতা হৈছে আমাৰ যোৰহাট নগৰীৰ সমীপতে মেঘাবিবাহ ভৱনত। এই মেঘাবিবাহ ভৱনৰ পৰিৱেশ সুন্দৰ পৰিৱেশ আৰু এয়া আমাৰ দৰাৰ দেউতাক এয়া দৰাৰ দেউতাকক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দৰাৰ দেউতাক। সকলোখিনি সুন্দৰভাৱে হৈ আছে আৰু অতিথিসকলো আহিছে আৰু এয়া আমাৰ কলেজৰে আমাৰ ষ্টুডেণ্টখিনি সকলোখিনি তেওঁলোকো আহিছে, তেওঁলোকে বহুত ফূৰ্তি কৰিছে। এয়া দেখাইছোঁ। এয়া আমাৰ দিব্য আৰু এয়া আমাৰ প্ৰকাশ আৰু দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ চিন্ময়, আমি খাবলৈ আহিলোঁ। খানাও ধুনীয়া হৈছে। এয়া আমাৰ দিব্য, উত্তম, চিন্ময়, আমি গোটেইকেইজনে মিলি আমি খাবলৈ চেষ্টা কৰিছোঁ। এয়া খাইছোঁ চব। এওঁলোককো মই দেখাবলৈ চেষ্টা কৰিছোঁ, এওঁলোকে লাজতে লুকাইছে। এয়া আমাৰ কলেজৰ মেমসকল আৰু আমাৰ কলেজৰ মেমসকলো গৈছে। এয়া আমাৰ জিঅ'গ্ৰাফী আৰু এয়া আমাৰ ইংলিছৰ ধুনীয়াকৈ খাইছে। এয়া আমাৰ বৌ দেই, আমাৰ বৌক কেনেকুৱা লাগিছে জনাব লোকটো, আৰু এয়া বৌৰ বায়েক কেনেকুৱা লাগিছে লোকটো জনাব। এয়া আমাৰ কইনা, কইনা আমাৰ বিবাহ অনুষ্ঠান। এয়া মাধৱৰ এয়া ফ্ৰেণ্ডশ্বিপখিনি আমি দেখাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে কৈছে ভিডিঅ'টো অকণমান উলিয়াই দিবলৈ কাৰণে। এয়া আমাৰ মেইনকেইজনে খাই আছে। এয়া আমাৰ অৰ্জুন, এয়া আমাৰ ৰূপনাথ, এয়া আমাৰ দেৱজিৎ, এয়া আমাৰ মাহঁত দেই। আমাৰ মাহঁতেও আহিছে বিয়ালৈ, এই ধুনীয়াকৈ খাইছে, দেখাই দিছোঁ আপোনালোকক। এতিয়া অৱশেষত দৰা আহি পালেহি। দৰাক এতিয়া গা ধুৱাবলৈ ৰেডি কৰিছে। এয়া পানী তুলিবৰ কাৰণে আগবাঢ়িছে আৰতীসকলৰ উৰুলি আৰু বিয়ানামেৰে মুখৰিত হৈ পৰিছে। গতিকে বিবাহ অনুষ্ঠানভাগি। গতিকে এয়া ঢোলে ডগৰে আৰতিৰ উৰুলি ধ্বনিৰে
মুখৰিত হৈ পৰিছে। সঁচাকৈ বিবাহ অনুষ্ঠানভাগী ইমান ধুনীয়াকৈ মানে অনুষ্ঠানভাগী হৈছে। গতিকে আপোনালোকক ক'বই লাগিব, দেখাবলৈ চেষ্টা কৰিবই লাগিব। গতিকে এয়া পানী তুলিবৰ কাৰণে আৰতীসকল আগবাঢ়ি গৈ আছে। এয়া কাৰ পানী কাটিছে নামটো ধৰি পেলাই ক'ব লাগে। এয়া আপোনাৰ এয়া পানী কাটিছে মাকে, দৰাৰ মাকে, আৰু সেই পানী কাটি সেই পানীয়ে একলহ ভৰাই আকৌ আপোনাৰ তাৰমানে ৰভা কোঠাত দিয়া হয় আৰু দৰাকো এই পানীৰে গা ধুওৱা হয়। এয়া পানী কাটি লৈ গৈছে মাকে। আৰু ইয়াত আপোনালোকে জানেই, ইয়াত আপোনাৰ এয়া ভকত বৈষ্ণৱসকলে এয়া দৰা গা ধোৱা আগতে এয়া নাম কীৰ্তন কৰিছে তেওঁলোকে। এয়া নাম কীৰ্তন কৰি লয়। নাম কীৰ্তন কৰাৰ পাছত আপোনাক দৰা গা ধুৱাবলৈ নিয়া হ'ব। এয়া নাম কীৰ্তন কৰি আছে। ইতিমধ্যে দৰাক গা ধুৱাবৰ হ'লেই, আৰু এয়া দৰাক গা ধুৱাবৰ কাৰণে বেই তৈয়াৰ কৰিলোঁ। ইয়াতেই দৰাক গা ধুওৱা হ'ব। গা ধোৱাৰ পাছতেই দৰা যাবলৈ সাজু হ'ব। আৰু এয়া দৰাৰ লগৰখিনিয়ে, ফ্ৰেণ্ডখিনিয়ে বহুত ফূৰ্তি কৰিছে। বিহু ধুনীয়াকৈ নাচিছে তেওঁলোকে। এয়া বহুতেই ফূৰ্তি কৰিছে। দৰাৰ লগৰ বন্ধু, দৰাৰ ককায়েকৰ বন্ধু সকলোখিনি মিলি পেলাই ধুনীয়াকৈ মানে ফূৰ্তি কৰা হৈছে। মানে এতিয়া দৰা যোৱাৰ আগমুহূৰ্তত এতিয়া দৰা আমাৰ ৰেডি হৈ আছে আৰু বহুতেই ভাল লাগিলে, বহুত এনজয় কৰিলোঁ, বহুত ধুনীয়া লাগিলে। এতিয়া ভকতসকলো ৰেডি হৈছে ইতিমধ্যে। বিহু কেনেকুৱা হৈছে ৰাইজ জনাব। তেনেকুৱা মানে বহুতেই ফূৰ্তি কৰিছে। সকলোখিনি পৰিৱেশ মানে বিয়া খেলি মানে মুখৰিত হৈ পৰিছে। অৱশেষত আহি এয়া আমি কইনা ঘৰৰ পালোহি। এয়া কইনা ঘৰৰ পদূলিমুখ উদুলি। এতিয়া আমি এয়া বোম ফটকা আদি ফুটাইছে সকলোৱে। এয়া বহুতেই ফূৰ্তি কৰিলোঁ। এয়া কইনা ঘৰৰ পদূলিমুখ পালোহি। এয়া এতিয়া মৰমৰ শাহুমায়ে ধুনীয়াকৈ দৰাক আদৰি নিব। এয়া কলতলত দৰা ৰ'লহি। এতিয়া এয়া আহি পালোহি। বহুতো আনন্দ কৰিলে, বহুতো ভাল লাগিলে। এয়া চাওক, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিমান পাৰোঁ মোৰ ভিডিঅ' মাধ্যমেৰে দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এয়া দৰাৰ মাজু নবৌয়েকৰে নাচিছে। এয়া বিহু নাচিছে, ধুনীয়া নাচিছে। কেনেকুৱা নাচিছে জনাব। আমাৰ লগতে বহুত ফূৰ্তি কৰিলে। আৰু এয়া দৰাৰ ককায়েক, মাজু ককায়েকেও বহুত ফূৰ্তি কৰিছে। কেনেকুৱা ধুনীয়া নাচিছে ক'ব। এয়া মাজু নবৌ আৰু মাজু দাদা দৰাৰ বহুতেই ফূৰ্তি কৰিছে, ভাল লাগিল। এয়া মৰিয়নি সমষ্টিৰ বিধায়ক ছাৰ ৰূপজ্যোতি কৰ্মী ছাৰ বিয়ালৈ আহিছে। এয়া অৱশেষত দৰা গাড়ীৰ পৰা নামিলে। এয়া কলতলা আদৰাৰ নিয়মখিনি আছে। আদৰাৰ নিয়মখিনিৰ পাছতেই দৰাক ৰভাৰ তলিলৈ নিয়া হ'ব। বহুতেই চাউল ছটিয়ালোঁ। কইনা ঘৰৰ ফালৰ পৰা, দৰা ঘৰৰ ফালৰ পৰা বহুতেই চাউল ছটিওৱা নিয়মো হ'ল। গতিকে ভাল লাগিলে।
এয়া দৰাৰ আদৰা নিয়ম পৰ্ব অৱশেষত শেষ হৈছে। এয়া দৰাক ৰভাৰ তলিলৈ লৈ যোৱা হৈছে। এতিয়া হোম যজ্ঞ সমাপন হ'ব। অৱশেষত প্ৰাঞ্জলৰ বিয়াত বহুতো ধেমালি আৰু আনন্দ কৰিলোঁ। গতিকে আজিৰে পৰা প্ৰাঞ্জলে যুগ্ম জীৱনৰ পাতনি মেলিলে। গতিকে তেওঁৰ যুগ্ম জীৱনলৈ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তেওঁৰ যুগ্ম জীৱন যে এয়া আমাৰ বিহু দলৰ আমাৰ এয়া যাদৱ আৰু এয়া আমাৰ দিগন্ত আৰু আমাৰ বিহু দলৰ সকলোখিনিয়ে ইয়াত খাইছে আৰু তেওঁলোকেও ভোক লাগিছে। অৱশেষত বিয়া শেষ হ'বৰ হ'ল। আমিও খালোঁ ধুনীয়াকৈ। খাই বৈ আমিও এয়া আজৰি হ'লোঁ। গতিকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।